বন্ধুসকল আমি আলটিমেটলি আহি পালোঁ বিদ্যাপুৰ ৰাজভৱন। সিডলিৰ ৰজা শেষ ৰজা অজিত নাৰায়ণ দেৱ আতিকুৰ ৰহমান আপোনালোকে চিনি পায়, মুখাটো খুলি দিয়া। আপোনালোকে সকলে চিনি পায়। আৰু যদি আপোনালোকে ছাৰৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক ৰংমহল টিভি। আৰু আজি এতিয়াৰ পৰা আপোনালোকে ধুনীয়া ধুনীয়া ঠাই বন্ধুসকল আমি আজি ওলাইছোঁ সিডলিৰ ৰজা অজিত নাৰায়ণ দেৱ তেওঁৰ পেলেচ ৰাজপ্ৰাসাদ বিদ্যাপুৰলৈ। আমি এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাওঁপিনে বিদ্যাপুৰলৈ PWD ৰাস্তাৰে গৈ আছোঁ। প্ৰায় আমি 12 কিলোমিটাৰমান ৰাস্তা যাব লাগিব হাইৱেৰ পৰা। তাৰপিছতে পাম বিদ্যাপুৰ ৰাজপ্ৰাসাদ, সিডলি ৰজাৰ প্ৰাসাদ। আমি আজি তাতে ফুৰিবলৈ যাম। ৰজা এতিয়া নাথাকে, শেষ ৰজা অজিত নাৰায়ণ দেৱ তেওঁ কলকাতাত থাকে। তেওঁৰ পৰিয়ালৰ সদস্য আছে তাত। আমি লগ কৰিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া ধনতলা বজাৰ পালোঁ। ধনতলা বজাৰৰ পৰা আমি আতিকুৰ ৰহমানক লগত ল'ম। আপোনালোকে চিনি পায় আতিকুৰ ৰহমান, আতিক ব্লগ, এ ছাকচেছফুল ইউটিউবাৰ। তেওঁ আমাৰ লগত যাব। তেওঁক লগত লৈ বিদ্যাপুৰলৈ যাম। এটা বিদ্যাপুৰ বজাৰ। ধনতলা বজাৰ। মই নাজানো ধনতলা নামটো কেনেকৈ আহিছে, শুনিছোঁ ধনতলা বজাৰটো সম্ভৱতঃ সিডলি ৰজাৰ যি খাজনা, সেই খাজনা সংগ্ৰহ কৰাৰ কাৰণে হয়তো ইয়াতে এই বজাৰখনতে চেণ্টাৰ আছিল, ইয়াতে ধন সংগ্ৰহ কৰিছিল কাৰণে হয়তো ধনতলা হৈছে বুলি মানুহৰ বিশ্বাস। আমি ইয়াতে ৰাখিম। আতিকুৰ ৰহমান আহিব। এইটো আমি আহিলোঁ বিদ্যাপুৰ বজাৰ। বিদ্যাপুৰ বজাৰ পাওঁতে আমি ৰাইট চাইডে সোমালোঁ। সোঁফালে আমি সোমাই গ'লোঁ। আপোনালোকে মনত ৰাখিব, যদি কেতিয়াবা ফুৰিবলৈ আহে এই আমি কেনেকৈ আহিলোঁ, পথ আপোনালোকে চাইছে, তেনেকৈ আহিব। বিদ্যাপুৰ বজাৰ পোৱাৰ লগে লগে ৰাইট চাইডে সোমাই গ'লে সন্মুখত আপোনালোকে দেখা পাইছে গেট, ৰঙা গেট। এইটো মূল প্ৰৱেশ পথ। ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখুৱাম ভিতৰত কি আছে। বন্ধুসকল আমি আলটিমেটলি আহি পালোঁ বিদ্যাপুৰ ৰাজভৱন। সিডলিৰ ৰজা শেষ ৰজা অজিত নাৰায়ণ দেৱ
তেখেতৰ ৰাজপ্ৰাসাদ এইটো তেওঁ নিজে নাথাকে কলকাতাত থাকে তেওঁৰ ফ্যামিলিৰ মানুহ থাকে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ লগত থাকিব মোৰ লগত আহিছে ইয়া আতিকুৰ ৰহমান আপোনালোকে চিনি পায় মুখাটো খুলি দিয়া আপোনালোকে সকলে চিনি পায় আৰু যদি আপোনালোকে সাৰৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক ৰংমহল টিভি আৰু এতিয়াৰ পৰা আপোনালোকে ধুনীয়া ধুনীয়া ঠাই ভ্ৰমণ কৰিব পাৰিব আৰু সাৰ বহুত ঠাইত যায় কিন্তু নতুন এটা কনসেপ্ট লৈ ওলাইছে আগতে আপোনালোকে সাৰৰ সং শুনিছিল এতিয়া আপোনালোকে ব্লগিং চাব পাৰিব ধন্যবাদ আতিকুৰ তুমি থাকিবা আমাৰ লগত তেওঁ মোৰ ষ্টুডেন্ট হয় এক্স ষ্টুডেন্ট আৰু বৰ্তমান বন্ধু প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ বন্ধু আপোনালোকে থাকিব মোৰ লগত মোৰ লগৰী আহিছে তানজিল আহমেদ এইফালে চোৱা তানজিল আহমেদ টাটা দিয়া পাৰিব তানজিল আহমেদ আৰু মোৰ লগত আহিছে শামিম আহমেদ ভিডিঅ'গ্ৰাফি কৰে এডিট কৰে আৰু মোৰ লগত আহিছে ভাইটি আব্দুৰ ৰফিক আৰু ভাতিজি আহিছে আমি এতিয়া ভিতৰলৈ সোমাই যাম এয়া দেখিছে গেট এই গেটৰ মাজেৰে সোমাই যাম আমি ফ্যামিলিৰ লগত কথা পাতিম আৰু তেওঁলোকৰ লাইফষ্টাইল আমি দেখুৱাবলৈ চেষ্টা কৰিম আগৰ আৰু বৰ্তমানৰ ধন্যবাদ सक्सेसफुल हो किंतु एजन मानु जे एरा पर्टिकुलर ग्रुप ऑफ रिप्रेजेंट करे जे मैं खेती करूँ देखा देखी एबार आरो एजन ভাল লৰা আপনার खेती आरम्भ करिले आलू खेती तार पिছত ड्रैगन फ्रूट आरम्भ करिले आशा करिছো যে আহা বছর মই স্ট্রবেরি করু ইও স্ট্রবেরি করব তো বস্তুটা কি যে আপনি কিমান বেশি তেওঁলোকক মানে এই যে আপনার এনকারেজ করব পারে কিন্তু ইয়াতে এটাই প্রবলেম আছে এটা যে আমার যেখিনি সকল আপনি যে কোনো ক্লাসৰ মানুহ ইয়াতে কি হল যে এটো অসম সম্বন্ধে কয় না গোটেই ইন্ডিয়া সম্বন্ধে কম না জানো দেই তাৰমানে আমি অসমৰ ক্ষেত্ৰতে কওঁ যে আমি খুব কম খাটনি বেছি পইচা পাওয়ার এটা স্বভাৱ হৈ গ'ল টেন্ডেন্সি হৈ গ'ল আমাৰ তো এই কাৰণে আপোনাৰ কাম কৰিব নোখোজে আমাৰ ইয়াং জেনেৰেশ্যনে যিখিনি আমি এক্সপেক্ট কৰোঁ ইজি মানি লাগে যে আমি ইয়াং এতিয়া চাওক মই এদিনা আপোনাৰ এই পাথাৰিঘাটৰ যেটো আপোনাৰ কৃষক বৃদ্ধ যেটো কি শহীদ দিৱসত গ'লো তাতে দেখিলো যে ইয়াংতকৈ আমাৰ বয়সীয়া খেতিয়ক বেছি তো আমাৰ বয়সীয়া খেতিয়কবিলাক হ'ল কি একচুৱেলি যিগিলা ইয়াং তেওঁলোকে আপোনাৰ গ্ৰুপত খেতি কৰে তো গ্ৰুপত খেতি কৰিলে কি হয় যে আপুনি
এটা বস্তু হ'ব লাগে যে আপোনাৰ মানে এক তখন মাইন্ডসেটটো এক হ'ব লাগে হয় আর মাইন্ডসেটটো এক নহয় এইটো এটা সৰু টি গাৰ্ডেন কোমল পাত ওলাইছে এইবিলাক ধুনীয়াকৈ যত্ন কৰিছে এইটো আমাৰ ৰাজ পৰিয়ালৰ যিজন ব্যক্তিৰ লগত আমি পৰিচয় হ'লোঁ জয়ছ নাৰায়ণ দেৱ তেখেতে নিজে এইবিলাক দেখা শুনা কৰে নিজে এই খেতি বাতিবিলাক কৰিছে আৰু সেইফালেও গাৰ্ডেন আছে আমি সেই গাৰ্ডেনলৈকে যাম এইবিলাক চাওক এইটো পানী ৱাটাৰ ছাপ্লাই দিয়ে তেওঁৰ যিমান খেতি বাতি আছে ইয়াতে ফাৰ্মিং কৰে তাত মেচিনেৰে এইবিলাক পানী যোগান ধৰে আৰু এইবিলাক চাওক এইবিলাক কেপচিকামৰ গছ গ্ৰ'য়িং এতিয়া জাষ্ট ডাঙৰ হৈ আছে আৰু কি ধুনীয়াকৈ প্লাষ্টিক পাৰি দিছে আৰু তাৰ মাজতে গছবিলাক অপ্ৰয়োজনীয় পানীখিনি যাতে মাটিয়ে নাপায় তাৰ কাৰণে নেট দিয়া আছে ইয়াতে কৰিছে ষ্ট্ৰবেৰীৰ খেতি ষ্ট্ৰবেৰীবিলাক আমি পাৰিলে ক্লজ শ্বট লৈ দেখুৱাম কি সুন্দৰকৈ লাগি আছে গছবিলাক চাওক কি সুন্দৰকৈ খেতি কৰিছে হাৰি হাৰিয়ে আৰু কি সুন্দৰকৈ এই ষ্ট্ৰবেৰীবোৰ লাগিছে কিছুমান পকিছে কিছুমান লাগিবলৈ এইটো ড্ৰাই মেচিন আমি যিটো পদ্ধতিৰ কথা কৈছিলোঁ বিভিন্ন ধৰণৰ বস্তু ইয়াতে ড্ৰাই হৈ আছে এইটো সোলাৰ সিস্টেম সোলাৰত সোলাৰ পেনেল সোলাৰত চলে পইচাও খৰচ নহয় এইটো কিমান দিনলৈকে থাকি যাব অৰ্গেনিক টি হয় এইটো নৰ্মেল যিবিলাক আমি চাহ বাগানৰ পৰা পাওঁ তেনেকুৱা নহয় এইটো কমপ্লিট অৰ্গেনিক আৰু এইটোৰে চাহ বনোৱাৰ পিছত হোৱাইট হ'ব কালাৰ নহয় টিৰ যিটো কালাৰ সেইটো নহয় এই বস্তুটো খালি পাতি নহয় খালি এইটো হয় অকল মাজৰ বাটটো সেইটোৰে টি হয় সেইটো টি আৰু এইটো টিৰ কালাৰটো খুব লাইট পেল ইয়েলো এই যে নাৰিকলবিলাক খাইছে এই নাৰিকলবিলাক আমাৰ লোকেল ভেৰাইটি নহয় এইবিলাক এইবিলাক বেলেগ পদ্ধতিত কৰা হৈছে এই নাৰিকলবিলাকৰ ভেৰাইটি বেলেগ এইটো প্ৰতিমূৰ্তি আপোনালোকে দেখা পাইছে ৰজা স্বৰ্গীয় উদিত নাৰায়ণ দেৱ তেওঁৰ জন্ম হৈছিল 17/11/1910 ইংৰাজী চনত মৃত্যু হৈছে 17 তেওঁ হৈছে দিল্লী ৰাজ পৰিয়ালৰ শেষ ৰজা
আপোনাৰ লগত কথা পাতি আজি বহুত কথা জানিব পাৰিলোঁ, বহুত ভাল লাগিল। আৰু আপোনাৰ এই মেছেজটো আমি অসমৰ ৰাইজলৈ পৌঁছাই দিয়াৰ কাৰণে চেষ্টা কৰিম ৰংমহল টিভিৰ জৰিয়তে। আৰু আতিক্স ব্লগ আছে, এইবিলাকৰ জৰিয়তে আমি শিক্ষিত নিবনুৱাসকলক বিশেষকৈ আপোনাৰ এই মেছেজবিলাক আমি পৌঁছাই দিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰিম। বহুত আমাৰ ভাল লাগিল আজি আপোনাৰ লগত কথা পাতি। এতিয়া আপোনাৰ পৰা আমি বিদায় ল'ব খুজিছোঁ। ধন্যবাদ। ধন্যবাদ।